তুমি
আহিছোহে সকলোবোৰ কথা এতিয়া নালাগে লাহে লাহে সকলো যাবি এতিয়া অকণমান ফ্ৰেছ হৈ লগে ঠিক আছে যা তোমাক ইমানকে কোৱাচোন বাৰে বাৰে সেইবিলাক কথা কিয় কৰিছে বাবা সংসাৰ মই কৰিম তুমি নকৰা আৰু যদি সংসাৰ কৰিবই লাগে মই তেনেহ'লে মই কিন্তু এজনী গাঁৱলীয়া সহজ সৰল লক্ষ্মী ছোৱালী বিয়া পাতিম আৰু কি হ'ব পাৰিছে জানো মই বোলে সেই চহৰৰ চুটি চুটি কাপোৰ পিন্ধা আৰু চুটি চুটি চুলি পতা আৰু ডেকাৰৰ বাইকত উঠি ওলাই সেই শইকীয়া আংকুলৰ ছোৱালী মীনাক্ষীক বিয়া কৰাব লাগে তাকো ধন সম্পত্তিৰ তুমি জোৰ পৰা ছোৱালী Kobiet chłopak miało, tylko miał kompotny i miał na O! Moje gałdia chaos chorał? Moje nie, moje sobie pomóżą. মনটো ভালেই নলগা হ'ল সেয়েহে লগৰ লগত থাকিলে হয়তো মনটো ভাল লাগিব পাৰে সেয়েহে হ'ব দে ভাল, সেইবোৰ কথা বাদ দিয়া। মই কাইলৈ তোমালোকৰ ঘৰলৈ যাম, এতিয়া তুমি নিশ্চিত হৈ থাকা।
ঠিক আছে
আৰু আমি খাই লওঁ মই অকল ভগৱানৰ কিবা কিবি আছে মই যোগাৰ কৰি আছোঁ আপুনি অকণ বহক দেই মইতো আগে পিছে দেখা নাই বাৰু হ'ব দিয়া বহাচোন
তোমালোক দেখোন ইয়াতে আছা সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগে 3-4 বাৰ মোবাইলটো নষ্ট সেইটো কথা আচলতে কি জানা বাবা মই আমাৰ ঘৰত কাম কৰা নয়না ঘৰলৈ গৈছিলোঁ বাবা কি যে আদৰ কি যে ভাল পোৱা কি যে মৰম মই গাঁও যে এনেকুৱা হ'ব মই তেতিয়া কল্পনাই কৰিব পৰা নাছিলোঁ বাবা আৰু তাতকৈ ডাঙৰ কথা কি জানা বাবা মই সিহঁতৰ ঘৰত একেবাৰে ভাত পানী খাই গৈ আহিলোঁ কি কৰি তই সেই লেতেৰা ভিক্ষু নয়নৰ ঘৰত ভাত খাই আহিলি তই ইমান খাবৰ গৈ আছিলি নে চি মোৰ কোনে বমি লাগিছে বেছি কৰিছা নেকি মা ইমান ধৰি ঘৰে মৰা হয় সেই লেতেৰা ভিক্ষু গৈ ভাত খাবলৈ অলপো ঘিণ নালাগিলে চাচোন মাজুলী কি বোলে সেই লেতেৰা ভিক্ষু নয়নৰ ঘৰত ভাত খাইছে জানো তই মোক ক'ব নালাগে তুমি নয়নৰ ঘৰখনৰ বিষয়ে ইমান বেয়াকৈ কিয় কৈ আছা দুখীয়া হ'ব পাৰে সিহঁত মানুহ নহয় সিহঁতেও এবাৰ মানুহৰ ওপৰতে জন্ম লৈছে আৰু পাৰিলে বুলিয়ে তুমি সেই নয়নটোক কুকুৰ মেকুৰীৰ দৰে কিয় ব্যৱহাৰ কৰা তুমি মনে থাকা তোমালোকে দুখীয়া মানুহ কিয় গুৰুত্ব নিদিয়া মই সেই কথাটো বুজি নাপাওঁ কিন্তু মই এখন গাঁৱৰ আৰু দুখীয়া মানুহে মোৰ কোনেও এটা কথা নকবি মই কাৰ কথাই নকৰো আকা কালিলে তই মোৰ লগত ওলাবি এখন সোণাৰী দোকানলৈ ঠিক 10 মান বজা কিন্তু মই কিয় যাব লাগে তোমাৰ লগত সোণাৰী কি কাৰণে এজন সোণাৰ চেক কৰাবই কোনে বিয়া কৰাব সেই নিৰাশ অসভ্যজনী কোনে বিয়া কৰাব তই এই বিয়া কৰাব লাগিব এইজনীৰ নাম শুনিবলৈ মোৰ অলপ ইচ্ছা নাই সেইজনী বিয়া পাতিলে তই কিমান যে সম্পত্তি পাবি আৰু আমাৰ কিমান যে টকা হ'ব আমাৰ টকা হ'ব টকা তুমি যে টকাৰ বাহিৰে বেলেগ কথা একো ভাবিবই পৰা নাই মা ভগৱানে মোক দুটা চকু দিছে আৰু দুখন হাত দিছে আৰু দুটা ভৰি দিছে সেইখিনি টকা বা সম্পত্তি মই নিজেই গোটাব পৰা ক্ষমতা মোৰ আছে আৰু মই অলৰেডি গাঁৱৰ ছোৱালী পচন্দ কৰিছোঁ কি তই যে বাৰে বাৰে সেই গাঁৱৰ ছোৱালী কৈ আছ তোক মই কৈ দিছো আৰু এবাৰো মোৰ সেই গাঁৱলীয়া ছোৱালী কথা মোক কৈছে কিন্তু কিয় মা কিয় গাঁৱলীয়া ছোৱালী কথা ক'ব নালাগে মা তোমাৰ অলপো লাজ নালাগে লোকৰ সম্পত্তি বা যৌতুকেৰে তোমাৰ ঘৰ বনাবলৈ অলপো লাজ নালাগে মা যৌতুক নিদিলে বুলি যে এজনী ছোৱালী কালি মই অত্যাচাৰ কৰিম বা মাৰধৰ কৰিম বা ফাঁচি দিম সেইটো মোৰ দ্বাৰা সম্ভৱ নহয় মা আৰু তোমাক কথা মই কৈ থৈ তুমি জানি থোৱাটো ভাল পীড়া নাই আৰু ল'ৰাৰ দুৱাৰৰ পৰা সম্পত্তি তোমাৰ কথাই ক'বলৈ বাধ্য কৰাইছ নেকি তোমাৰ কথাই কাকা তইতো মোৰ কথা নুশুন মোৰো সেই কথা শুনিল তই যদি সেই গাঁৱলীয়া ছোৱালীজনী আনি এইখন ঘৰত বোৱাৰী কৰি সোমোৱা
কৈছো সেই ল'ৰাটো বৰ থাকে ইমান ধুনীয়া নাম তাৰ আপোনালোকে মই মোৰ কথা কোৱা নাই নহয় মই মোৰ তৰাৰ কথাহে কৈছো সেই কথাটো ময়ে নহ'ব নহয় কিন্তু আকাশ ইমান ধনী ঘৰৰ ল'ৰা আপুনি জানেনে পেহী আমাৰ ঘৰত পঢ়িবলৈ এখন ভাল চকী নাই ইমান ধনী ঘৰৰ একমাত্ৰ ল'ৰা তালৈকে আমাৰ ল'ৰা বিয়া কৰাব মই কথা ক'ব নোৱাৰিলোঁ পেহী আৰু জানো পেহী সেইখন ঘৰৰ দেউতাজনটো বহুত ভাল কিন্তু মাকজনী ছাৰ মই যদি কাম কৰিবলৈ যাওঁ সেই পাতত ভাত দিয়ে জানো পেহী পাতত ভাত দিয়ে তাইচনা ছাৰ মই বহুত দেখিছো তাই যদি ডালে ডালে ময়ো পাতে পাৰো তাই যদি এতিয়া ময়ো পাত গাঁতৰ ভেকুৰি এই যদি অভিযোগ অলপ বেলেগ অলপ বেলেগ হয় পেহী বেলেগ আপুনি নুবুজিব এইজনী কি হ'ল কি ভাবি আহি আছে অকণমান আগত ঠিকে আছিলে তাই এতিয়া আকৌ কি চিন্তা কৰি আছে পেহী তাইক পাগলী ছাগলী হোৱা নাইতো প্ৰেমত পৰিছে পাগলী হল আকাশটোত কেতিয়াবা ইয়াৰ পৰা গ'ল মইতো কৈ নাছিলো তাই সঁচাকৈ পাগলী হৈছে মই তোমাৰ প্ৰেমত পৰিছো কৰা সঁচাকৈ কৰা মই তোমাক বহুত ভাল পাওঁ কৰা মই তোমাৰ প্ৰেমত পাগলী পৰিছো কৰা মই তোমাৰ প্ৰেমত পৰিছো কৰা I love you কৰা I love you Joy,
লাহে লাহে আজি কোনে বাৰু ঘৰ সাজিছে মোৰ বুকুতে জানানে অ মোৰে সোণ মনে মনে আজি কোনে বাৰু কোন বান্ধিছে জনমে জনমে হবলি আপোন জনমে জনমে হবলি আপোন মই তুমি এৰি হম এদিন আমি যিদৰে তৰা বেলি মই তুমি এৰি হম এদিন আমি যিদৰে তৰা বেলি আৰু ভুল হলে তুমি শুধৰা মিলন গীত গাবলে লাহে 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 আজি কোনে বাৰু ঘৰ সাজিছে মোৰ বুকুতে জানানে অ মোৰে সোণ মনে মনে আজি কোনে বাৰু কোন বান্ধিছে জনমে জনমে হবলি আপোন জনমে জনমে হবলি আপোন তুমি জানানে তুমিও জানানে জানো 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 সেয়া মোৰে কেঁচা সোণ লাহে 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 তোরা মই বহুত ভাল পাওঁ তই বহুত কৰা কোন কৰা কৰা দেখিবলৈ ধুনীয়া হয়নে কৰা দেউতাকে চাকৰি কৰে কৰা দেউতাকৰ একমাত্ৰ ছোৱালী হয়নে আমার ঘর কাম করা নয় বলিয়ে তোরা নাই নাই কোনো কাৰণতে হ'ব নোৱাৰে নয়ন তই মোৰ ল'ৰাটো মোৰ দুখালে নয়নক মই এতিয়াই ভালকৈ হেকা দি আহিছোঁ চাই থাক আমার ঘর কাম করা নয় বলে তোরা মই ভাল পাওঁ বুলি কোৱা মায়ে ঘৰৰ পৰা ওলাই গৈছে নাই পাপাই এইটো কথা এতিয়া মাৰিবলৈ সময় নাই তুমি তাৰ নিশ্চয় আমাৰ গোটেই ঘৰখন চাফা কৰোৱা আমি আজি এতিয়া এই মুহূৰ্ততে মই আমাৰ ঘৰলৈ বিয়া কৰিম এই মুহূৰ্ততে আমি পৰা আমাৰ ঘৰলৈ মই কৰি লৈ আহিম
আপুনি বাইদেউ আপুনি অকণমান ভাবি চাওকচোন কি কথা কৈছে একো বুজি পোৱা নাই বাইদেউ এতিয়া নুবুজা ভাও ধৰিছ এতিয়া নুবুজা ভাও ধৰিছ বাইদেউ আপুনি ছোৱালী কি কৈছে মই একো বুজি পোৱা নাই তোক মই ভালকৈ বুজাই আছো ৰ মই ভালকৈ বুজাই আছো ৰ দাদা ইমান কষ্ট নকৰে একো অঁ ভণ্টি এখেত হে মই যে কাম কৰোঁ হে মালিকনী বাইদেউ এখেতে মোক গালি পাৰি আছো জানোনে মই বোলে তোক এখেতক পুতেকলৈ বিয়া দিবলৈ ওলাইছোঁ তই এনেকে ভিক্ষাৰী হ'লে তৰা মই ভিক্ষাৰী হ'লে তৰা এতিয়া আপুনি মোক চিনি পালেতো কিন্তু কিয় পাৰে মই ভিক্ষাৰী ভিক্ষাৰী কৈ আছে সদায় যে মহান খাইছে সেই দুখীয়া সেই বিঘ্ন মই ঠিকে কৈছোঁ ভণ্টি ইহঁতৰ দৰে অভদ্ৰবোৰৰ লগত কথা পতাৰ কোনো দৰকাৰ নাই ইহঁতে টকাৰ বাহিৰে নিজৰ পৰিয়ালক চিনি নাপায় তই কাৰ আগত কথা কৈ আছ অলপ ভাবি চাইছনে তই মোৰ ঘৰত কাম কৰা চাকৰ হয় চাকৰ মই চাকৰ এইখন চাকৰৰ ঘৰ এইজনী চাকৰৰ ঘনীয়েক কিন্তু মোৰ এটা আত্মসন্মান আছে মই আপোনাৰ পৰা এনেই টকা আনিবলৈ নাযাওঁ কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰা টকাখিনি আনিবলৈ যাওঁ কষ্ট কৰি টকাখিনি